নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ বেদিক এষ্ট্ৰলজি আছামৰ তৰফৰ পৰা। লগতে আপোনালোকলৈ অনুৰোধ থাকিল, মোৰ যদি এই চেনেলটো এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক, ভাল পালে লাইক কৰক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক যাতে মোৰ ভৱিষ্যতে সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন পায়। বন্ধুসকল, মই আজি বিচাৰ কৰিবলৈ ওলাইছোঁ কুণ্ডলীত থকা এক গুৰুত্বপূৰ্ণ বিষয়, যিটো কুণ্ডলীৰ লগ্ন দোষ বুলি কোৱা হয়। আৰু আমি লগ্ন বুলিলে আমি আগতেও গম পাইছোঁ যে কুণ্ডলীৰ প্ৰথম স্থানটো য'ত 1 নম্বৰ লিখা থাকে সেইটোৱে হ'ল লগ্ন স্থান বা লগ্ন। অৰ্থাৎ জীৱটোৱে পৃথিৱীত জন্ম হৈ যেতিয়া প্ৰথম উশাহটো লয় তেতিয়া প্ৰথম লগ্ন ভাৱটো হয়, এই স্থানটো প্ৰথম সৃষ্টি হয়। তাৰ পাছতে ক্ৰমশঃ 12টা ভাগ, যেনেকৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম, একাদশ, দ্বাদশ, বাকী 12টা স্থান এনেধৰণে নিৰ্মাণ হয়। এই লগ্ন ভাৱটোৰ পৰাই জাতকৰ জীৱনৰ সমস্ত, যেনে শাৰীৰিক অৱয়ব, জীৱনত আহিবলগীয়া ৰোগ ব্যাধি, ধন সম্পত্তি, উপাৰ্জন, মানসিক শান্তি অশান্তি আদি সকলোখিনি এই ঘৰটোৰ পৰাই বিচাৰ কৰা হয়। সেইকাৰণে লগ্নস্থান জাতকৰ কুণ্ডলীত অতিকৈ মহত্বপূৰ্ণ। লগ্ন যিটো ৰাশিতেই স্থিত, যি ৰাশিটো হ'ব পাৰে, যিকোনো এটাত হ'ব পাৰে, সেই ৰাশিৰ অধিপতি, ইয়াতে লগ্ন হ'ল মেঘ ৰাশিত আছে, মেঘ ৰাশিৰ অধিপতি হ'ল মংগল। গতিকে ইয়াৰ লগ্নেশ অৰ্থাৎ লগ্ন অধিপতি হ'ল মংগল। লগ্ন স্বামী বা লগ্নেশ বুলি কোৱাও হয়। লগ্ন স্বামী বা লগ্নেশ কোনো কাৰণতেই কুণ্ডলীৰ 6 স্থান, এইটো 6ষ্ঠ স্থান, 8ম স্থান আৰু 12 স্থান, এই 3টা স্থানত আমি দুখ স্থান বুলি কোৱা হয়। ইয়াতে লগ্ন স্বামী যদি মংগল এই 3টা স্থানত যদি অৱস্থিত হয় তেতিয়াহ'লে সেই জাতকৰ অতি অশুভ হয়। জন্মকুণ্ডলী আৰু নৱামাংশ কুণ্ডলী, এইটো হ'ল জন্মকুণ্ডলী আৰু ইয়াৰে লগ্ন কুণ্ডলীটোক 9টা ভাগ কৰি আকৌ বেলেগ এখন কুণ্ডলী বনোৱা হয়, তাক নৱাংশ কুণ্ডলী বুলি কোৱা হয়। এই দুয়োখন কুণ্ডলীতেই লগ্নেশ অৰ্থাৎ মংগল 6ষ্ঠ, 8ম আৰু 12 স্থানত থকাটো অতিকৈ অশুভ। তাৰোপৰি যদি লগ্নত কোনো দুষ্ট গ্ৰহ যেনে শনি, মঙল, ৰাহু, কেতুৰ দৃষ্টি বা জ্যোতি থাকে তেনেহ'লে জাতকৰ স্বাস্থ্যৰ সমস্যাৰ লগতে জীৱনটোৱেই দুখৰ হৈ পৰে। এয়াই লগ্ন দোষ। এতিয়া চাওঁ আহকচোন লগ্ন দোষ আৰু কি কি কাৰণত হ'ব পাৰে। লগ্ন স্বামী ইয়াতে মংগল যদি তৃক ভাৱ অৰ্থাৎ দুখ স্থান 6, 8, 12 এই দুখ স্থানত যদি স্থিত হয় তেন্তে ই অতিকৈ অশুভ হয়। এই তৃক ভাৱত যদি লগ্ন স্বামী স্থিত তেতিয়াহ'লে দুৰ্বল হৈ পৰে। আৰু 6ষ্ঠ ভাৱটো, এই 6 ভাৱটো হ'ল ৰোগ, শত্ৰু, কোৰ্ট কছাৰী, কম্পিটিশ্যন, এই স্থানৰ পৰাই বিচাৰ কৰা হয়, এই 6ষ্ঠ স্থানটোৰ পৰাই। এতিয়া এই 6ষ্ঠ স্থানৰ স্বামী যদি লগ্ন বা লগ্নেশ যদি 6ষ্ঠ স্থানত থাকে তেন্তে জাতক ৰোগী হয় আৰু শত্ৰুৰ দ্বাৰা কষ্ট পায়। এতিয়া 8ম স্থান হ'ল আমাৰ মৃত্যু স্থান। এই মৃত্যু স্থানৰ স্বামী যদি লগ্নত যায় অৰ্থাৎ ইয়াতে আহে আৰু ইয়াৰ পৰা লগ্ন, ইয়াত মংগল যদি ইয়াত আহে তেতিয়াহ'লে যদি স্থান অদল বদল কৰে তেতিয়াহ'লেও লগ্ন অতি দুৰ্বল হৈ পৰে আৰু জাতকৰ জীৱনত মৃত্যুতুল্য কষ্ট হয়, দুৰ্ঘটনাত পতিত হ'ব পাৰে। এতিয়া আহু 12 স্থানৰ স্বামী, ইয়াতে 12 স্থানৰ স্বামী হ'ল বৃহস্পতি যদি ইয়াতে লগ্নত আছে মংগলৰ লগত যদি স্থান যদি সলনি কৰে অৰ্থাৎ মংগল যদি 12 স্থানত যায় আৰু 12 স্থানৰ স্বামী বৃহস্পতি যদি লগ্নত আহে তেনেহ'লেও লগ্নেশ অতি দুৰ্বল হৈ পৰে বা লগ্ন স্থানটো দুৰ্বল হৈ পৰে আৰু জাতকৰ শাৰীৰিক প্ৰতিৰোধ ক্ষমতা একেবাৰে কমি যায়, স্বাস্থ্যৰ সমস্যা হয়, জাতকৰ ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। লগ্নেশ অস্ত যোৱা সময়ত বা অন্তৰ সময়ত, 8ষ্ঠ স্থান বা অন্ত সময়ত, আৰু লগ্নেশ যদি অস্ত বা নিজ ৰাশিত স্থিত হয় আৰু নিজভংগ নহয় বা লগ্নৰ ডিগ্ৰী ৰাশিৰ আৰম্ভণিতে বা অন্তত থাকে, যেনে 1 ডিগ্ৰী বা 2 ডিগ্ৰী বা অন্ত ইফালে 29 ডিগ্ৰী বা 30 ডিগ্ৰী হয়, তেনেহ'লেও লগ্ন অতি দুৰ্বল হয়। গতিকে লগ্ন আৰু লগ্নেশৰ ওপৰত যিমানেই অশুভ প্ৰভাৱ হ'ব সিমানেই
লগ্ন দোষ হ'ব আৰু জাতকৰ জীৱনত ই কষ্ট আৰু সমস্যাৰ সৃষ্টি কৰিব। লগ্ন স্বামী ইয়াতে মংগল যদি ত্ৰিক ভাৱ অৰ্থাৎ দুখ স্থান 6, 8, 12 এই দুখ স্থানত যদি স্থিত হয় তেন্তে ই অতিকৈ অশুভ হয়। এই ত্ৰিক ভাৱত যদি লগ্ন স্বামী স্থিত তেতিয়াহ'লে দুৰ্বল হৈ পৰে আৰু ষষ্ঠ ভাৱটো এই 6 ভাৱটো হ'ল ৰোগ, শত্ৰু, কোৰ্ট কছাৰী, কম্পিটিশ্যন এই স্থানৰ পৰাই বিচাৰ কৰা হয়, এই ষষ্ঠ স্থানটোৰ পৰাই। এতিয়া এই ষষ্ঠ চাবৰ স্বামী যদি লগ্ন বা লগ্নেশ যদি ষষ্ঠ স্থানত থাকে তেন্তে জাতক ৰোগী হয় আৰু শত্ৰুৰ দ্বাৰা কষ্ট পায়। এতিয়া অষ্টম স্থান হ'ল আমাৰ মৃত্যু স্থান। এই মৃত্যু স্থানৰ স্বামী যদি লগ্নত যায় অৰ্থাৎ ইয়াতে আহে আৰু ইয়াৰ পৰা লগ্ন ইয়াত মংগল যদি ইয়াত আহে তেতিয়াহ'লে যদি স্থান অদল বদল কৰে তেতিয়াহ'লেও লগ্ন অতি দুৰ্বল হৈ পৰে আৰু জাতকৰ জীৱনত মৃত্যুতুল্য কষ্ট হয়, দুৰ্ঘটনাত পতিত হ'ব পাৰে। এতিয়া আহু 12 স্থানৰ স্বামী। ইয়াতে 12 স্থানৰ স্বামী হ'ল বৃহস্পতি যদি ইয়াতে লগ্নত আছে মংগলৰ লগত যদি স্থান যদি সলনি কৰে অৰ্থাৎ মংগল যদি 12 স্থানত যায় আৰু 12 স্থানৰ স্বামী বৃহস্পতি যদি লগ্নত আহে তেনেহ'লেও লগ্নেশ অতি দুৰ্বল হৈ পৰে বা লগ্ন স্থানটো দুৰ্বল হৈ পৰে আৰু জাতকৰ শাৰীৰিক প্ৰতিৰোধ ক্ষমতা একেবাৰে কমি যায়, স্বাস্থ্যৰ সমস্যা হয়, জাতকৰ ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। আৰু লগ্নেশ যদি অষ্ঠ বা নিজ ৰাশিত স্থিত হয় আৰু নিজভংগ নহয় বা লগ্নৰ ডিগ্ৰী ৰাশিৰ আৰম্ভণিতে বা অন্তত থাকে, যেনে 1 ডিগ্ৰীৰ পৰা 2 ডিগ্ৰী বা অন্ত ইফালে 29 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী হয়, তেনেহ'লেও লগ্ন অতি দুৰ্বল হয়। গতিকে লগ্ন আৰু লগ্নেশৰ ওপৰত যিমানেই অশুভ প্ৰভাৱ হ'ব সিমানেই লগ্ন দোষ হ'ব আৰু জাতকৰ জীৱনত ই কষ্ট আৰু সমস্যাৰ সৃষ্টি কৰিব। এতিয়া চাওক আপোনালোকৰ বুজাৰ সুবিধাৰ্থে এখন কুণ্ডলীৰ বিচাৰ কৰোঁ। ইয়াতে এজন ব্যক্তি, তেওঁৰ জন্ম হ'ল 10 এপ্ৰিল 2000 চনত দিনৰ 1:40। তেখেতৰ কুণ্ডলীত দেখা গৈছে তেখেতৰ লগ্ন আছে কৰ্কট ৰাশিত আৰু কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ হ'ল কৰ্কট ৰাশিৰ অধিপতি। গতিকে লগ্নত ৰাহু স্থিত, গতিকে ইয়াতে লগ্নটো দোষ সৃষ্টি কৰিছে। 2 নম্বৰ, ইয়াৰে কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ অৰ্থাৎ লগ্নৰ অধিপতি লগ্নেশ। ইয়াতে লগ্নেশ হ'ল চন্দ্ৰ ক'ত আছে? এতিয়া মিথুন ৰাশিত আছে। মিথুন ৰাশিত কিমান স্থানত আছে? 12 স্থানত আছে। গতিকে 12 স্থানত থকাটো লগ্নেশো দূষিত অৱস্থাত আছে। গতিকে এইটো এটা লগ্ন আৰু লগ্নেশ দুইটাই দোষৰ সৃষ্টি কৰিছে। ইয়াতে কৰ্কট ৰাশিত লগ্ন পৰিছে, গতিকে কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ ক'ত আছে? 12 স্থানত আছে। 12 স্থান 6, 8, 12 আগতেও কৈছোঁ 6, 8, 12 স্থানটো হ'ল দুখ স্থান। গতিকে লগ্নেশ ইয়াতে যিটো লগ্নেশ ক'ত আছে? 12 স্থানত আছে। গতিকে এইটো এটা লগ্ন দোষৰ সৃষ্টি কৰিছে। তাৰোপৰি ইয়াতে চাওক শনি 1, 2 তৃতীয় ঘৰত একচৰণ দৃষ্টি পৰিছে। শনিয়ে ইয়াতে ৰাশিৰ ওপৰত বা লগ্নেশৰ ওপৰত ইয়াতে লগ্নেশ চন্দ্ৰৰ ওপৰত একচৰণ দৃষ্টি ৰাখিছে। শনিয়ে মংগলে একচৰণ দৃষ্টি ৰাখিছে আৰু ইয়াতে দেখা গৈছে লগ্নৰ ওপৰতো শনিৰ 3য় চৰণ দৃষ্টি আৰু মংগলৰো 3য় চৰণ দৃষ্টি। গতিকে ই অতি অশুভ লগ্ন দোষৰ সৃষ্টি কৰিছে। বন্ধুসকল, এই ব্যক্তিজন ৰোগীয়া হৈছে। ইয়াৰ কাৰণে তেওঁ সমাজত মান সন্মান প্ৰতিষ্ঠা হোৱা নাই। সকলো কাৰ্যত তেওঁৰ বাধা বিঘিনি সকলোখিনিতে আহি আছে। তেওঁৰ টকা পইচা যথেষ্ট আছে যদিও তেওঁৰ এইখিনি সমস্যাত ভুগিব লগা হৈছে, কাৰণ তেওঁ লগ্নৰ দোষ হৈছে। লগ্ন দোষৰ কাৰণে তেওঁ এইখিনি সৃষ্টি হৈছে। গতিকে লগ্ন দোষৰ কাৰণে প্ৰতিকাৰ কৰাটো অতিকৈ প্ৰয়োজন। ধন্যবাদ।